মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিএলপি ৰিংকু ব্লগ গাইজ। আজি প্ৰথম ট্ৰিপ লুট কৰিব গৈ আছোঁ আমি। এতিয়া পাৰ্কিঙৰ পৰা ওলাই গৈ আছোঁ আমি, য'ত মানে ৰুম লৈছিলোঁ তাৰ পৰা ওলাই গৈ আছোঁ। লুট হ'ব দুই জেগাৰ মাল আছে, এক জেগা বৰপেটা, এক জেগা হৈছে আপোনাৰ হেৰি কি কয় এইটো ধেমাজি। চ' দুই জেগাৰ ভিতৰত কোনোবা এটা মিলাই মিলিকৈ লোড কৰিম আৰু। চ' বাকী কাম আপোনালোকক মই দেখুৱাই থাকিম, য'ত লোড হয়, ক'ত কি হয় কি নহয় চবখিনি মই আপোনালোকক দেখুৱাই থাকিম। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো। চব গাইজ চাওক, জিঅ'ৰ যিটো পাৰ্কিং, য'ত মানে গাড়ীবিলাক লোড দিয়ে। চ' চাওক সেইবিলাক লেবাৰবিলাক মানে সেইফালে থিয় দি আছে, আৰু সেইটো যিবিলাক টায়াৰ লাগি আছে সেইফালে মানে গাড়ীবিলাক লগাই দিয়ে। গাড়ীবিলাক লোড কৰি ওলাই গ'ল। মানে চব গাড়ী সেনেকৈ লোড হয়, আৰু মানে গাইজ মাল বেছি লোড নহয়, মানে 9টা 10টা সৰু সুৰা কাৰ্টুন মানে লোড দিয়ে আৰু সেনেকুৱা। আৰু চাওক না চাৰিওফালে গাড়ী ইফালে ৰাজপুৰ একদম হাই কৰি দিছে, আৰু লগতে গাইজ চাওক গাড়ী কিমান ধুনীয়া ফৰ গাড়ী গাইজ। ফাইনেলি গাইজ আমি লোড শ্বট কৰি ওলালোঁ, আৰু এতিয়া গৈ আছোঁ। আৰু আগত গৈ পেলাই তিৰপাল এখন কিনিব লাগিব, কাৰণ চিংগল তিৰপাল দি কাম নাই। 5Gৰ মাল আজি লোড কৰি মানে গম পালোঁ বহুত ডেঞ্জাৰ, মানে কি ক'ম আৰু। মানে চিংগল তিৰপাল হ'লে লোডে কৰিব নিদিয়ে। মই বেলেগ এটাৰ পৰা লৈ পেলাই লোড কৰিলোঁ, আৰু এতিয়া তাক মই খুলি দিলোঁ মোৰ তিৰপাল, সেইখন তিৰপাল তাৰ পৰা যিখন লৈছিলোঁ। আৰু আগত গৈ পেলাই মই এতিয়া তিৰপাল কিনিম, তিৰপাল এখন কিনিম, এখনতো আছে আৰু এখন কিনিম। অলপ ভাল তিৰপাল কিনিব লাগিব এইখন। আৰু মাল যদি ভিজি যায়, মোটামুটি 4-5টামান কাৰ্টন লোড দিছে, মোটামুটি 25 লাখ মান টকাৰ মাল লোড আছে। চ' মাল যদি ভিজি যায় কি ক'ম আৰু, ফাইন ভৰিব লাগিব। মোটামুটি কেইদিনমান আগতে ড্ৰাইভাৰ এটাই ফাইন ভৰিছে 2 লাখ মান টকা। লগতে গাড়ী সেইখন হেৰি কোম্পানীত আৰু গাড়ী লোড হ'ব নোৱাৰে, এনেকুৱা চিষ্টেম, মানে বেন কৰি দিয়ে। সেইকাৰণে আমি আহি বৰপেটা টাউন পাম, আৰু 5 কিলোমিটাৰমান আছে। চ' 5 কিলোমিটাৰমান গ'লে মানে বৰপেটা টাউন পাম। মই এইবাৰ জীৱনত প্ৰথমবাৰ মই বৰপেটা টাউনত আহিছোঁ। ত' যিয়ে হওক, ব্ৰাছ চ্ৰাছ কৰা নাই, মুখ চুখ ধোৱা নাই, এনেই আহি গৈছোঁ, কাৰণ ইমাৰ্জেঞ্চি মালটো পঞ্চাব লাগে। আৰু লগতে বৰষুণ চৰষুণৰো ভয় মোৰ, মানে ডাবল তিৰপাল লাগে। ডাবল তিৰপাল নাই, চিংগল তিৰপাল আছে। ত' এতিয়া আগত গৈ পেলাই মানে মাল য'ত খালী কৰি মেলি মই মানে তিৰপাল এখন ল'ব লাগিব। লগতে ব্ৰাছ কলগেট ল'ব লাগিব, ব্ৰাছ কলগেট কৰিব লাগিব, চাহ পানী খাব লাগিব গাইজ। আৰু মাল একেবাৰে মাল কম লোড হৈছে, মই আপোনালোকক দেখুৱাম। যেতিয়া মই খালী কৰিম তেতিয়া মই আপোনালোকক দেখুৱাম মাল কিমান। আৰু বৰপেটা টাউনতে মাল খালী হ'ব, কোনো টেনশ্যন নাই। পাৰ্টি ফোন কৰিছে, টাউনতে ৰখিব দিছে, বাছ ইয়ে আহিব ৰিচিভ কৰিব, বাছ ন' টেনশ্যন গাইজ। ধেমাজি যাম বুলি ভাবিছোঁ, ধেমাজি নগ'লোঁ গাইজ। এটা কাৰণে মোৰ মানে এতিয়া হেৰিখন আহি পোৱা নাই, পাৰ্মিটখন আজি আহিব বুলি কৈছে। চ' আজি আহিলে মানে অলপ দূৰৰ ফালে যাম, আৰু নহ'লে আৰু অসুবিধা হ'ব না, সেইটো মানে হোটেল ভাড়াই মাৰিলোঁ। চ' বাকী দূৰত গ'লে মই আপোনালোকক দেখুৱাম আৰু। ঠিক আছে, পাৰ্টিক পাই গ'লোঁ, আৰু এতিয়া মোৰ লগত আছে পাৰ্টি। চাওক পাৰ্টিৰ গাড়ী, য'ত মানে যোনে মানে মাল খালী কৰিব তেখেতসকলৰ গাড়ী। ইয়াতে টাৱাৰ চাৱাৰ আছে, চ' চাই লওঁ কি কি হয় কি কি নহয়। চব গাইজ, মই যে আপোনালোকক কৈছিলোঁ মালবিলাক দেখুৱাম বুলি, এয়া চাওক কেইটা কাৰ্টুন আছে, সৰু সুৰা কাৰ্টুন, আৰু কেবুল আছে 1 বান্ডিল, আৰু বাকী চাওক নাই এইফালে মালেই নাই, মানে একদম কম মাল। আৰু কি ক'ম, মানে গাড়ীবিলাক আৰামত চলি যায়। আৰু এইবিলাকক ৰিচিভ কৰা মানুহ মানে ৰিচিভ কৰে মালটো, তাহাঁতে ৰিচিভ কৰে, তাহাঁতে ফিটিং কৰি দিয়ে। এইবিলাক মানে ওপৰত লগাব, আৰু ক'ত লগাব এইবিলাক তাহাঁতে ডিছকাছ কৰি আছে, চিনিয়ৰৰ লগত কথা পাতি আছে। দাদা 3টা আছে, আৰু ইফালে মোক মানে ডালা চালা খুলিব দিছে, আৰু মই ইফালে ভিডিঅ' কৰাত ব্যস্ত। চাওক গাইজ কিমান জংঘলৰ মাজত আছোঁ মই, ৰাস্তাটো বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত কিবা কিবিকৈ বিচাৰি ওলাইছোঁ, আৰু মই ওলোৱা নাই দিছোঁ, তাহাঁতি ওলাইছে, কিন্তু মানে 3-4বাৰ। ফাইনেলি গাইজ আমি মানে মাল চাল চব ডেলিভাৰী দি দিলোঁ। এতিয়া মানে বেলেগ একো কাম নাই, তিৰপাল খুলিছিলোঁ, তিৰপালখিনি অলপ পিছ চাইডটো বান্ধি দিলোঁ, আৰু এতিয়া যাব লাগে গুৱাহাটী গৈ পেলাই গাইজ আকৌ লোড কৰিম। আজি শ্বিলং লোড কৰিম বুলি কৈ আহিছিলোঁ। এতিয়া চাওঁ ক'ত দিয়ে ক'ত নিদিয়ে, মানে আকৌ গৈ পেলাই লোড কৰিব লাগিব, য'তে হওক, শ্বিলং নহয় বেলেগ জেগাত হ'লেও যাব লাগিব, ট্ৰিপটো আৰু মাৰিব লাগিব। চ' ইয়াৰে কাম কমপ্লিট গাইজ। এতিয়া আমি যাব লাগে গুৱাহাটী, গৈ থাকোঁ গুৱাহাটী গাইজ।